Good morning and welcome back to my channel. আজি মই বহুত দিনৰ মূৰত আজি ব্লগ ষ্টাৰ্ট কৰি আছোঁ। সো আপোনালোকে চাই থাকক আৰু এতিয়া ৰাতিপুৱা 5টা বাজিছে আৰু মই জিমলৈকে যাওঁ। সো ঘৰত এনে আছোঁ বাৰু, ঘৰত এনে থকাৰ কাৰণে কি কৰোঁ, ৱেইট গেইনো হৈছে সেইকাৰণে সো জিমত যাওঁ আৰু সো আপোনালোকে চাই থাকক। সো লেটছ গো। এইটো চাবিটো লৈ লৈছোঁ, বেগটো লৈ লওঁ আৰু গৈ থাকোঁ বাৰু। বৰষুণো দিব যেন লাগিছে বাৰু, চাওঁ ৰিক্সা পালে ৰিক্সাত যাম, যদি বৰষুণ দিয়ে দিছে আৰু অকণমানকৈ চাওঁ বাৰু, যদি ৰিক্সা পাওঁ ৰিক্সাত গুচি যাম বাৰু। তলাটো খুলি লওঁ, গেটখন খুলি ল'লোঁ, চাওঁ বাৰু। এতিয়া ৰাতিপুৱা এতিয়া মানে একদম নিৰল হৈ থাকে, বহুত ধুনীয়া হৈ থাকে, অলপ ঠাণ্ডা ঠাণ্ডা হেৰিটো হৈ আছে ৱেডাৰটো। অকণমান বৰষুণ পৰিছে, এতিয়া খোজকাঢ়ি যাওঁ নে ৰিক্সাত যাওঁ, ৰিক্সা পালে ৰিক্সাত যাম বাৰু। আপোনালোকে চাওক ইমান ধুনীয়া মৰ্ণিং, ৰাতিপুৱা উঠিব লাগে, উঠিলে অলপ ভাল লাগে। বৰষুণ দিলে চ' ৰিক্সা পালোঁ, ৰিক্সাতে উঠিলোঁ বাৰু। বৰষুণ দি আছে ন, সেইকাৰণে মানে খোজকাঢ়ি যাব ভাল নালাগে, বহুত ৰাস্তাত পানী হৈ থাকে কাৰণে খোজকাঢ়ি যাব ভাল নালাগে। চ' গৈ থাকোঁ বাৰু। এতিয়া আহি ৰঙীয়া হাৰ্ভেষ্ট চক পালোঁ, এইখিনি বহুত বজাৰ বহে, এইপিনি স্কুল আছে, কলেজ আছে বহুত। চ' এতিয়া জিম আহি পালোঁ বাৰু এতিয়া এইমাত্ৰ। তো এইপিনি যাব লাগে, এইটো ফাৰ্ষ্ট ফ্ল'ৰত হয়, এতিয়া চিৰিতে যাব লাগে, গ'লে ফাৰ্ষ্ট ফ্ল'ৰত জিমখন আছে। চ' আজি বৰষুণ দিয়াৰ কাৰণে কিছুমান ষ্টুডেণ্ট অহা নাই বাৰু, আৰু জিমৰ দাদাজনো আহি পোৱা নাই, বাকী কেইজনমান আহিছে, সিহঁতে তলত ৰৈ আছে, মোৰ ওপৰতে আহিলোঁ বাৰু। চ' এইটো হ'ল ৰঙীয়া, এইটো হ'ল ৰিয়েল বিল্ডাৰ্ছ জিম, এখন বহুত পুৰণি জিম হয়। ৰিয়েল বিল্ডাৰ্ছৰ অপজিটতে আছে শৰাইঘাট জিম, আৰু ইফালে বহুত ঘৰবোৰ বিল্ডিংবোৰ আছে। এখন টি কৰ্ণাৰ ৰঙীয়া, আৰু সেইটো ৰঙীয়া বহুত পুৰণি ষ্টেট বেংক হয়, SBI ষ্টেট বেংক। এতিয়া জিম খুলিলে, এইটো আমাৰ গাৰ্লছ ছেকশ্যন হয়।
একচুৱেলি এইটো আউটছাইড হয় ইফালে সেইখন ৰঙিয়া হাই ছেকেণ্ডেৰী স্কুল হয় আপোনাক দেখাই দিছোঁ জুম কৰি ৰঙিয়া হাই ছেকেণ্ডেৰী স্কুল হয় এইফালে এইটো আউটছাইডত ভিউটো আৰু চ' ইয়াতে এইবিলাক গোটেইখিনি আছে আপোনালোকে চাব পাৰে চ' আপোনালোকে এতিয়া চাব পাৰে মই ইয়াতে আছোঁ বাকীকেইটা মানে ওপৰত গৈছে সিহঁতে কাৰ্ডিঅ' নকৰিলে সিহঁতে ৰিট্ৰেইনিং কৰিব সেইকাৰণে আজি মই অকলে কাৰ্ডিঅ' কৰিম এইটো মানে আমাৰ লেডিজ ছেকশ্যন হয় ইয়াতে জেণ্টছ এলাউ নাই অনলি ফৰ লেডিজ যিটো আমি কাৰ্ডিঅ' কৰাত আমি কমফৰ্টেবল হওঁ চ' মানে এইটো ইয়াতে ছেপাৰেটকৈ আছে চ' এইটোৱে ইয়াতে এইটো এটা গুড চাইড হয় চ' আপোনালোকে আহিব পাৰে এইটো শৰাইঘাট জিম চ' এইটো হ'ল বাথৰুম আৰু এইটো হ'ল ড্ৰেছিং ৰুম এইটো মানে কমপ্লিটলি লেডিছৰ হয় আৰু ইয়াতে 24 আৱাৰ্ছ মানে CC কেমেৰা চলিয়ে থাকে আৰু এইবিলাক চাওক ইয়াতে বছৰ ধৰি ইয়াতে এনেকৈ আছে কোনো নিনিয়ে এইবিলাক ইউজ কৰা যোনে মানে ৰেগুলাৰ আহে সিহঁতে এইবিলাক কৰে আৰু ইয়াতে চাওক কিমান জোতা চেণ্ডেল আছে এইটো মানে ড্ৰেছিং ৰুম হয় আজি মানে মই তলত মানে অকলে বাকীকেইটা ওপৰত গৈছে ভালেই অলপ মই একদম ভালকৈ কৰিব পাৰিম আজি ভাল লাগিব চ' আপোনালোকে চাই থাকক মই জোতা পিন্ধি লওঁ আৰু এতিয়া মই গোটেইখিনি এক্সাৰচাইজ কৰি লওঁ কৰি লৈ হ'লে বাকীখিনি মই কণ্টিনিউ কৰি আছোঁ অ'কে চ' এতিয়া গোটেইখিনি ৱৰ্কআউট কৰিলোঁ আৰু এতিয়া ঘৰত গৈছোঁ আৰু এতিয়া ঘৰ আহি পালোঁ বৰষুণ দিয়ে আছে আহোঁতেও ৰিক্সাত আহিলোঁ আপুনি কিবা কওক তে কওক নকা আকৌ আপুনি কিবা কৈ দিয়কচোন এটা এক লাইন কিবা এটা কৈ দিয়ক আকৌ নকলা গাইছ একো নকলেই হাতখন ধুই লওঁ বহুত তাতে কিবা কিবি সেইবিলাক লাৰা যায় ন বহুত লেতেৰা লাগে এতিয়া ড্ৰেছেছ চেঞ্জ কৰি লওঁ চেঞ্জ কৰি পেলাই কাম অলপমান আছে সেইটো কৰি আৰু মই আজি একজেক্ট এক ঠাইত যাব লগা আছে সেইটো গৈ আজি তাতো যাম আৰু আপোনালোকক দেখাই থাকিম মোৰ মানে ক্লাছ 10ৰ আমি হাই স্কুলৰ পৰা পঢ়া ফ্ৰেণ্ড এজনৰ ঘৰত সিহঁতৰ তাত কিবা আছে তাত ইনভাইট কৰিছে তাত যাম এইজনৰ লগত মোৰ টাকা ফিৰি আছে গম পাইছেনে আপোনালোকে নৱেম্বৰ ডিচেম্বৰত বিয়া আমাৰ কি কম পটালো হয়তো ঠুংৰু আপুনি কি ক'ব তাই বহুত বেচাৰি বহুত কষ্ট কৰে তাই বহুত কষ্ট কৰে বেচাৰি কোনে তাই বহুত কষ্ট কৰে এই ছোৱালীজনীক এই ডাঙৰ ছোৱালীজনী এভৰি টাইম পিন্ধি থাকে জানে আপোনালোকে এই ছোৱালীজনীক অলপ কওক কিবা বুজাওক ফেচবুকৰ আপোনালোকে
তেওঁলোকক অলপ বুজাওক সেই সৰু ছোৱালীজনী কি কাৰণে মাৰে আপোনালোকক সোধক যা ব্ৰইলাৰ লৈ আ যা প্লিজ এটা বনাও দে ব্ৰইলাৰ লৈ আনা প্লিজ ব্ৰইলাৰ লৈ আ ভাল বনাই দিলে কি কম ব্ৰইলাৰ চিকেন বাবা সব সিরিয়াস মতো মুখে না সিরিয়াস মতো দে না ব্ৰইলাৰ আনবি না খাবা কি বলে ব্ৰইলাৰ খাম দেখ বনো ব্ৰইলাৰ খাম বনা মই বনাই দিম দে তুমি বনাব নালাগে কিয় তুমি কাম কৰা পইচা দি পেলাই চবেই পাৰে কথা নাই নহয় কিন্তু বস্তুটো নিজে নকৰে না নিজে মাৰ্কেটত মই আনি পেলাই যদি অলপ বনাই পেলাই নিজৰ মানুহজনে খোৱা ভাল লাগিব অলপ ন মানুহজনে হ'ব দিয়ক কিছু কিছু কামত মৰম কৰিব লাগে কিছু কিছু কথাত ন হয়নে নহয় sometime হাই গাইজ hello brother আপোনালোক ভালে আছে আশা কৰোঁ আপোনালোক গোটেইকেইজন ভালে আছে আমাৰ তেখেতৰ আৰু মোৰ বিয়া আহি আছে আপোনালোক সকলোকে নিমন্ত্ৰণ থাকিলে আমাৰ ভাল লাগিল বা আমি নিমন্ত্ৰণ দিম সময় আহিব উপযুক্ত সময় বেছি সময় নাই আৰু জাষ্ট এমাহ 2 মাহৰ সময় আছে মোৰো ঘৰটো লাহে লাহে কমপ্লিট হৈ আহিল আমাৰ এখেতেও খুব অধীৰ হৈ আছে চাগে ৰ'ব আৰু এটা কথা শুনক বহুদিন আগতে মোক কৈ আছে ইউটিউবত ভিডিঅ' বনাম অমুক বনাম তমুক বনাম মই ক'লো ঠিকে আছে ভাল ছাকচেছফুল লাইফ এটা পাবৰ কাৰণে অনলি পঢ়া শুনা কৰাটো যে বহুত ইম্পৰ্টেণ্ট এনেকুৱা নহয় চব ফালে লাগে তেতিয়া মই তেওঁক ক'লোঁ যে ঠিক আছে তোমাক কি লাগিব তেওঁ ক'লে কি ইউটিউবৰ কাৰণে মোক এটা ষ্টেণ্ড লাগিব মোক লাগিব আপোনালোক মই দেখাওঁ এইবিলাক চব আনিছোঁ চাওক এইবিলাক চব আনিছোঁ বুজি পাইছে এইবিলাক চব আনিছোঁ এইটো চাওক এইটো কিন্তু কি হ'ল জানে এইবিলাকৰ একো ব্যৱহাৰ নাই এই ৱেষ্ট অফ মানি নহয় জানো আপোনালোকে একো এটা নুবুজে পইচা অযথা খৰচ কৰে বহুত ভাল পায় আৰু মোক গালি পাৰি বিৰাট ভাল পায় কি কম উপায় নাই গতিকে আপোনালোকে অলপ তেখেতক বুজাওক অ'কে অলপ এইখিনিক বুজাওক বা চেষ্টা কৰক আমি যাতে ফিউচাৰত আমি দুয়োজন মিলি পেলাই ক'ৰবাত যামো কেতিয়াবা ফুৰিবও যাম তেতিয়া ভাল ন ভাল আমি ব্লগ বনাম চাম চেষ্টা কৰিম আৰু মোৰ নিজকে এটা চেণ্টাৰ এটা আছে টিউটৰিয়েল চেণ্টাৰ আছে সেইটো মই সেইবিলাকো কৰিম মই কিবা একচুৱেলি কি জানা মই পঢ়াৰ কথা ক'লে সেইটো আমাৰ বহুত বেয়া পায় সঁচা কথা একদম বেয়া পায় এতিয়া আমাৰ সেইতে ব্ৰইলাৰ খাব হা মই ব্ৰইলাৰো আনিম 2 কেজি লাগে 3 কেজি লাগে তেখেতে পোৱা নাই মোক কিমান লাগে হ'ব কথা নাই আনি দিম কথা নাই অ'কে আৰু অ'কে বাই গাইজ মই কিবা কিবি লৈ নহ'লে মোক খাব এখেতে মোক ব্ৰইলাৰ আনিব যাওঁ কি কম কওকচোন আপুনি কি 3-4 বাৰ ক'লে যাক আহি আছো কামচোন গৌৰদেউ হেৰি দি কোনে আহিলে চিকেন লৈ আহিলে খাম লাগিছে না কিমান বেয়া লাগিছে গৰমত কিমান ঘাম নাই মই তোমাৰো চিকেনৰ প্ৰাইচ 320 টকা কেজি মই লৈ গৈছোঁ 220 টকা 20 টকা সোৱাদ বাঢ়ি গ'ল চিন্তা কৰাচোন কিমান বাঢ়ি গৈছে বনাব কৈছিলে যে চিকেন বনাই আছে মই খাম টেষ্টি খাম क्या हुआ মই যাওঁ তাৰমানে ৰিংকুৰ তাতে এতিয়া একদম মানে ৰেডি হৈ গ'লোঁ এতিয়া মই হেৰিত যাম IOC মোৰ ফ্ৰেণ্ডৰ ঘৰত এতিয়া গৈ থাকোঁ আৰু পূৰা ৰেডি হৈ গৈছোঁ Mama, যাও এইটো পচি উঠে দি কি আনিম লগত ফোন কৰি হ'ব দিয়ক
পালোঁ ইয়াতে এজনী ৰিংকু ইয়াতে বহুত মানুহ আছে কোনোবা আহিছে বহুত মানুহ লাগে গাইছ মানুহগিলা দেখোন কেনেকৈ চাই থাকে দেখোন ভিডিঅ' কৰিব লাজে লাগে এতিয়া আহি ৰুমত বহিলোঁ বাহিৰত বহুত গৰম আৰু মই আপোনালোকক ৰিংকুক ইন্ট্ৰডিউচ কৰি দি আছোঁ আপোনালোকে চাওক তাই বহুত মানে মোৰ একদম বচপন কা यार है मेरा আজি মোৰ আইতাৰ কাজ হয় মোৰ বেষ্ট ফ্ৰেণ্ড যদি আহিছিলে আৰু এইটোৱে আৰু ইটো মোৰ বেষ্ট ফ্ৰেণ্ড হয় তো মোৰ লগত থাকে আৰু এইটো চিনিয়ে পায় আপোনালোকে নৰি আমি ভাত খাই লওঁ ভাত তাত খাই লওঁ আৰু পুৰা এয়া চব্জি ভাত দালি আৰু কিবা কিবি দিছে বাৰু সেইখিনি মই ৰেকৰ্ড এতিয়া আমি বাহিৰত এনেই ওলাই আহিলোঁ ওলাই আহি এনেই ফটো ক্লিক কৰোঁ আৰু কেইখনমান বহুত দিনৰ মূৰত লগ পালোঁ ন ফ্ৰেণ্ডকেইটা সেইকাৰণে অকণমান ফটো এই ৰিংকুতে এক নম্বৰ ফটোতে প'ষ্ট দি থাকে খালি আৰু এতিয়া গধূলি হ'ব ধৰিছে বাৰু এতিয়া ঘৰলৈ গৈ থাকোঁ ঘৰ আহি পালোঁ এতিয়া ভাগৰ থৈ গৈছোঁ অকল বজাৰো কৰিলোঁ আমাৰ কাৰণে মিঠাই চিঠাই আনিছোঁ হেল্ল' আনিছোঁ কি কৰিছে কি পুৰি আজি খানাই হে খানাই খানা আজি এইমাত্ৰ ঘৰত আহি পালোঁ আহি পেলাই ড্ৰেছ চেঞ্জ কৰিলোঁ বহুত ভাগৰ লাগিছে এতিয়া ৰেষ্ট ল'ম আৰু ঠিক আছে আজিৰ ভিডিঅ'টো ইয়ালৈকে থাকিল টাটা বাই বাই